वेलकम बैक टू माय यूट्यूब चैनल बल भिडिओ आरम्भ करूँ आज आम बानपानीर विषय कम तमाने आमार बाक्सात एबार प्रथमबार माने बानपानी होइसे कि बानपानी देखा नाছিল गाइस सब फाले पानी पानी चाওকচোন पथारखन एकदम नदी हो गई महासागर हो गई नदी एकदम कि पानी 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 सब फाले महासागर हो गई पथारखन एकेबारे देखो गाइस गाइस এইপিনে দেখিছেনে একদম সবফালে পানী 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 আৰু সবফালে পানী গাইস পানী চাবলৈ আহিছো পানী চাব আহতে আমি এজন ব্যক্তিক লগ পালো ব্যক্তিজন হল এইজন আমাৰ ধীৰাজ শৰ্মা কিলিম্বা চেনেলৰ চাইনে আপোনালোকে কিলিম্বা চেনেলত মই বৰ্তমান অভিনয় কৰি আছোঁ আপোনালোকে চাব চেনেলটো আৰু যিসকলে এওঁলোকৰ চেনেলটো মানে কি আমাৰ ছাবস্ক্ৰাইবাৰ এটা আছে তেওঁলোকে এওঁলোকৰ চেনেলটো চালিব ভাইবে ব্লগ চলি আছে ভাল লাগিল তোমালোকৰ পানী চাব আহিছোঁ পানী চাব আহিছোঁ ঠিকে আছে তাৰমানে আমাৰ বাক্সাত হোৱা নাছিল না পানীটো এনেকুৱা চাব আহিছোঁ আৰু বানপানী সঁচাকৈ মই প্ৰথম দেখোঁ পানীটো আমাৰ চটল ফুটলা হয় আৰু তথাপিও আমাৰ নাই কিন্তু বহুত ভাল লাগিল অহাৰ কাৰণে লগত অলপ পানী দেখি আমাৰ মাছ মাৰি আছে তো এইবিলাক মাছ মাৰি এইবিলাক চাহ মাছ মাৰি আছে মাছ পালা নে নাই মাছ পালি না গাইস গাইস পানী আকৌ এবাৰ পানী বাক্সাত বানপানী নাভাবা কথা এটা হৈ গৈছে ভাই গাইস বাক্সাত প্ৰথমবাৰ পানী এয়া মোৰ লগত আছে কবিতা আমি পানী চাব আহিছোঁ পানী চাব আহি আমি ধীৰজ শৰ্মা দা লগ পালোঁ ধীৰাজ দা গাইছ ৰাস্তা দিও পানী যায় যা হৈছে তাৰমানে আৰু ইফালে এখন দলং আছিল দলংখনো উটুৱাই লৈ গৈছে এই হাৰাশাস্তি হৈছে ইপিনে আৰু চাক নাই পানী ভৰি মেলি সোমাই গৈছে পানী তাৰমানে কি কম জানা না আৰু কাম কৰা মানুহ না সেইকাৰণে কামেই বন্ধ হৈ গৈছে কেনে চব ফালে পানীয়ে পানী দেখছেনে আৰু সেইপিনে আছে মাছ মাৰি গাইছ আমি মাছ মাৰা চাম অলপ গাইছ সেইপিনে আছে জাল মাৰি মাছ বা পালে নে পানাই তামান মাছ পাইছে চাগে